নমস্কাৰ বন্ধুসকল আজি মোৰ এইটো থাৰ্ড ডে ইন পেৰিছ আৰু আজি আমি ডিজনীলেণ্ড গৈ আছোঁ তো সকলোকে আহকচোন বলক ডিজনীলেণ্ডখন দেখাওঁ এয়া চাওক আমি ডিজনীলেণ্ডত সোমালোঁ ইয়াৰ ভিতৰত ইমান ডাঙৰ এই ডিজনীলেণ্ডখন আৰু সকলোৱে জানে হ'বলা পেৰিছত থকা ডিজনীলেণ্ডখন ৱৰ্ল্ডৰ ছেকেণ্ড লাৰ্জেষ্ট ডিজনীলেণ্ড হয় ফাৰ্ষ্টখন আপোনাৰ অৰ্লেণ্ডোত আছে USA ফ্লৰিডা ইয়াত সোমাই পিনি এনেকুৱা লাগে যেন ক'ত যেন আহি গ'লোঁ আৰু চবতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো হ'ল এই ডিজনীলেণ্ডৰ আপোনাৰ পৰেড য'ত ইভিনিং টাইমত চব ডিজনী কেৰেক্টাৰ্ছবোৰ এটা পিছত এটা মানে প্ৰচেশ্যনত ওলায় যিহেতু এই আপোনালোকে দেখিছে এই ভিডিঅ'টোত এনেকৈ কৰি প্ৰচেশ্যন বহুত দেৰিলৈকে গৈ থাকে চব কেৰেক্টাৰ্ছবোৰ এইটো মুমেণ্টটো এনেকুৱা লাগে যেন আপোনালোক চব মানে ৰিয়েলি এনেকুৱা ফিল কৰা হয় যেন আপুনি একদম এটা যাদু নগৰীত গুচি গ'ল চব ফালে যেন ফেৰিজ চব ফালে মানে এই কেৰেক্টাৰবোৰ যিবোৰ আমি সদায় টিভিত চাই আছিলোঁ এইবোৰ ৰিয়েলত যেন আনবিলিভেবল তাৰপিছত কি আৰু অলপ নটাংকি কৰিলোঁ বাৰ লগত ডিজনীলেণ্ডৰ সন্মুখত অকণমান এনেই আৰু ডান্স মাৰি দিলোঁ তাৰপিছত ইভিনিং ফায়াৰ ৱৰ্কছত অকণমান চাওকচোন আপোনালোকে এইটো আৰু এটা বেলেগে মুমেণ্ট বুলি ক'ব পাৰোঁ য'ত নেকি মই চিৰিয়াছলি মই ক'বই নোৱাৰিছিলোঁ এইটো মই ক'ত আছোঁ মানে ইমানে ধুনীয়া মই প্ৰকাশ কৰিব নোৱাৰোঁ আজিলৈ ইমানতে সামৰিলোঁ থেংক ইউ ফৰ ৱাচিং গাইজ লগ পাম নেক্সট ব্লগত